আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে বৰপেটা, নগাঁও, মাজুলী, কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নগাঁও জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ২ নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে প্ৰথমতে আহোম বংশ, কোচ বংশ, চুতীয়া বংশ আৰু শিৰোমণি বাৰভূঞা বংশত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম শিৰোমণি বাৰভূঞা বংশত হৈছিল। ৩ নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া হৈছে কুসুম্বৰ ভূঞা, গোবিন্দগিৰি ভূঞা, ৰমানন্দ মাধৱ কুণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ দেউতাকৰ নাম আছিল কুসুম্বৰ ভূঞা। ৪ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া হৈছে সূৰ্যৱতী, কালিন্দী, ৰুক্মিণী, সৰস্বতী। শংকৰদেৱৰ প্ৰথমগৰাকী পত্নীৰ নাম আছিল সূৰ্যৱতী আৰু শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম আছিল কালিন্দী। ৫ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে কিমান বছৰ বয়সত বিদ্যালয়লৈ গৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে ৮ বছৰ, ১০ বছৰ, ১২ বছৰ, ১৪ বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱে ১২ বছৰ বয়সত বিদ্যালয়লৈ গৈছিল। ৬ নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া হৈছে হেম সৰস্বতী, গোবিন্দগিৰি ভূঞা, ৰমানন্দ আৰু মহেন্দ্ৰ কুণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম আছিল মহেন্দ্ৰ কুণ্ডলী। ৭ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে ৰচনা কৰা প্ৰথম নাট কোনখন? চাৰিটা অপশ্যন দিয়া হৈছে চিহ্নযাত্ৰা, পত্নী প্ৰসাদ, কেলিগোপন, কালিয়া দমন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটটো হ'ল চিহ্নযাত্ৰা। ৮ নম্বৰ কুৱেশ্যনটো হ'ল অসমত কোনে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল? চাৰিটা অপশ্যন দিয়া হৈছে মহেন্দ্ৰ কুণ্ডলী, শংকৰদেৱ, মাধৱদেৱ আৰু অনন্ত কুণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অসমত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। ৯ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? চাৰিটা অপশ্যন দিয়া হৈছে দেৱী ধৰ্ম, কৃষ্ণগুৰু ধৰ্ম, একশৰণ নাম ধৰ্ম আৰু শান্ত ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হ'ল একশৰণ নাম ধৰ্ম। ১০ নম্বৰ কুৱেশ্যনটো হ'ল অসমত সৰ্বপ্ৰথমে কোনে অংকীয়া নাটৰ সৃষ্টি কৰিছিল? অপশ্যন চাৰিটা দিয়া হৈছে মহেন্দ্ৰ কুণ্ডলী, শংকৰদেৱ, মাধৱদেৱ আৰু অনন্ত কুণ্ডলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অসমত সৰ্বপ্ৰথমে শংকৰদেৱে অংকীয়া নাটৰ সৃষ্টি কৰিছিল। ১১ নম্বৰ কুৱেশ্যনটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে মাজুলী, বৰপেটা, বৰদোৱা, কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজুলী জিলাত মিলন হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ নামেৰে জনা যায়। ১২ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখন কি? চাৰিটা অপশ্যন দিয়া হৈছে ভক্তি ৰত্নাকৰ, ভক্তি প্ৰদীপ, চিহ্নযাত্ৰা, ভক্তি প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম হ'ল ভক্তি ৰত্নাকৰ। ১৩ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱৰ জীৱন ভিত্তিত উপন্যাস জাকেৰি নাহিকে উপাম লেখক কোন? চাৰিটা অপশ্যন দিয়া হৈছে মাধৱদেৱ, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনন্দন বৰা, সত্যনাথ বৰা। শংকৰদেৱৰ জীৱন ভিত্তিত উপন্যাস জাকিৰি নাহিকে উপামখনৰ লেখক হ'ল লক্ষ্মীনন্দন বৰা। ১৪ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে ২৩০টা, ২৪০টা, ২৫০টা, ২৬০টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱে মুঠ ২৪০টা বৰগীত ৰচনা কৰিছিল। ১৫ নম্বৰ কুৱেশ্যনটো হ'ল শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটসমূহত সন্নিৱিষ্ট কৰা গীতবোৰত মুঠ কিমানটা ৰাগ প্ৰৱৰ্তন কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে ১২টা, ১৫টা, ২০টা, ২৫টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল শংকৰদেৱে ৰচনা কৰা বৰগীত আৰু নাটসমূহত ২৫টা ৰাগ প্ৰৱৰ্তন কৰিছিল। ১৬ নম্বৰ কুৱেশ্যনটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? চাৰিটা অপশ্যন দিয়া হৈছে 1552, 1568, 1586 আৰু 1596। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল 1568 চনত।
আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। 17 নম্বৰ কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিক কেইটা ভাগত ভগাব পাৰি? 4টা অপশ্যন দিয়া হৈছে, 2টা, 4টা, 5টা আৰু 6টা ভাগত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজৰ ৰচনাৰাজিক 6টা ভাগত ভগাব পাৰি। এইটোৱে লাষ্ট কুৱেশ্যন হয়। ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।